এই ইয়াতেই জুবিন দাই শ্বুটিং কৰিছিল। তাকে ধন্যবাদ দেই কোৱাৰ কাৰণে। নমস্কাৰ বন্ধুসকল, জাৰ্নি অফ জীৱন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাম জুবিন দাই ৰৈ ৰৈ বিনালেত শ্বুটিং কৰা সেই স্কুলখন বিশ্বনাথ চাৰিআলিত আছে। ব'লক তেতিয়াহ'লে জাৰ্নিটো আৰম্ভ কৰোঁ। এয়া এতিয়া আমি 5 মাইল পাইছোঁহি। এয়া আমি এতিয়া জীয়া ভৰলী নদীৰ ওপৰত। এয়া ল কলেজ পালোহি। এয়া জামুগুৰি পালোহি। আজিকালি তেজপুৰৰ পৰা জামুগুৰিলৈ বেছি সময় নালাগে। এয়া তেলো নাই, ব'লক তেলটো ভৰাই লওঁ। ওচৰতে তেল ডিপু এটা আছে। এয়া আমি এতিয়া কুসুমতলা পালোহি। এইখন ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়। ইয়াতে চাইনবোৰ্ডত কোচগাঁও বুলি লিখা আছে। ইয়াৰ পৰা আমি ৰাইট চাইডে যাব লাগিব। এয়া জুবিন দাৰ ফটোখন। আমি এতিয়া লেফ্টৰ ফালে সোমাব লাগিব। এয়া আমি এতিয়া পাভৈত আছোঁ। স্কুলখন ক'ত আছে সেইটো আমি নাজানো, আৰু স্কুলখনৰ নামো নাজানো। সেইকাৰণে বিচৰাত অকণমান অসুবিধা হৈছে। মানুহক সুধি সুধি আহি আছোঁ। আপোনালোক যদি আহে স্কুলখন চাবলৈ, তেতিয়া এই ৰেল লাইনটো পাৰ হ'ব লাগিব। আমি এইখন স্কুল বুলি ভাবি ৰখাইছিলোঁ, কিন্তু এইখন স্কুল নহয়। এয়া গৈ আছোঁ, ৰাস্তা নাজানো ন, সেইকাৰণে পূৰা খেলি মেলি আৰু। এতিয়া এই সৰু ল'ৰা ছোৱালীকেইটাই কৈছে এইটো ৰাস্তা বুলি। ব'লক যাওঁ, গৈ থাকোঁ। ইয়াতে এইবাৰ পাব লাগে আৰু। জুবিন দাই আৰু একদম ধুনীয়া জেগা বিচাৰিছিলে আৰু ৰৈ ৰৈ বিনালে শ্বুটিঙৰ কাৰণে। চাওক, চাৰিওফালে পথাৰে পথাৰ। এইটো বৰটোকোলা। ৰ'ব দেখুৱাইছোঁ আপোনালোকক। এতিয়া আমি গেৰুৱাবাৰী পাইছোঁ। ইয়াতে আছে চাগে স্কুলখন। জেগাটো চাওক না, কি ধুনীয়া, গছেই গছ। দাদা, এইখনতে কিবা স্কুল এখন আছে নেকি? এনেকৈ জেগাটো তাকে ধন্যবাদ দেই কোৱাৰ কাৰণে। আৰু গছজোপা ক'ত আছে আপোনাৰ? গছ এজোপাও আছে বোলে শ্বুটিং কৰা, বটগছ নেকি ডাঙৰ? ইয়াতে কৰিছিলে। আমাৰ সেইখিনি গছৰ ভিতৰতে হ'ব। এইখিনি মানে মই কি হ'ল, সেইকেইদিন আছিলোঁ। হয়, মোৰ ল'ৰাটোহে তাত দৌৰি ফুৰিছে আৰু জুবিন। হয় হয় হয়, ল'ৰাটো এবাৰ থাৰ্ড চেমৰ। হয় হয়, ইয়াতে ঘূৰি ফুৰিছে আৰু জুবিনৰ লগত ফটো চটো উঠি ঘূৰি ফুৰিছে। কিন্তু মইতো আমি আৰু ধৰা এতিয়া বয়স। হয় হয় হয়, কামো আছে নহয়। হয় হয়, এইবিলাকতে কৰিছোঁ। স্কুললৈ গ'লে তুমি গম পাই যাবা আৰু। হয় হয়, ঠিক আছে, ধন্যবাদ। ফাইনেলি স্কুলখন আহি পালোঁ। খৰা শিমলু উচ্চ মাধ্যমিক বিদ্যালয়। মই গেৰুৱাবাৰী স্কুল বুলি সুধি আছিলোঁ খুৰাজনক, কিন্তু গেৰুৱাবাৰী স্কুল নহয়, খৰা শিমলু উচ্চ মাধ্যমিক বিদ্যালয়হে হয়। স্কুলখন একদম প্ৰকৃতিৰ মাজত আছে। চাৰিওফালে গছেই গছ। এয়া ল'ৰা ছোৱালীকেইটাই খেলি আছে। মই স্কুলৰ শিক্ষকৰ লগত কথা পাতিলোঁ। আমি ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম সুধিলোঁ। তেওঁলোকে পাৰিবা বুলি কৈছে। ব'লক এতিয়া আপোনালোকক স্কুলখন দেখুৱাওঁ।
ৰৈ ৰৈ বিনালে চিনেমাখনত ইয়াতে পতাকা উত্তোলন কৰা চিনটো আছে। এটা গুৰুত্বপূৰ্ণ চিন ইয়াতে জুবিন দাই কৰিছিলে। এয়া স্কুলৰ শ্ৰেণীকোঠা, আগৰ দিনলৈ মনত পৰি যায়। আৰু এই স্কুলৰ ল'ৰা ছোৱালীখিনি ভাল দেই, ভাল মানে ব্যৱহাৰ পাতি ভাল আৰু স্মাৰ্ট। মই ভিডিঅ' কৰি আছোঁ, পূৰা প্ৰশ্ন সুধি আছে, ভিডিঅ' কিয় কৰিছে, ক'ৰ পৰা আহিছে। আৰু এই ল'ৰা ছোৱালীখিনি জুবিন দাৰ লগতে আছিলে শ্বুটিঙৰ সময়ত। এই হলটোত শ্বুটিং কৰিছিলে বোলে জুবিন দাই। আমি জুবিন দাৰ লগত জড়িত থকা সকলো স্মৃতি সাঁচি ৰাখিব লাগিব। চাইকেল ষ্টেণ্ড। এইখন স্কুলত আগতে 1 to 5লৈকে আছিলে, ক্লাছ 1 to 5। এতিয়াই সিখন স্কুললৈ শিফ্ট কৰিলে ন, এতিয়া 1 to 10লৈকে আছে। অঁ যোৱা, উঠাইছো দেই তোমাক। কোৱা, জুবিন দাকটো দেখিছিলা? এতিয়া কেইদিন হৈছিলে শ্বুটিং কোৱা? 3 দিন। অঁ আৰু আছিলে ক'ত গম পোৱা নে? অঁ এতিয়া ঠিকে আছে। এতিয়া কি ক্লাছ 8? যোৱা, এতিয়া ঠিকে আছে। এইজোপা নাহৰ গছ। দীননাথ শৰ্মা শ্ৰেণী কক্ষ। স্কুলখন একদম প্ৰকৃতিৰ মাজত আছে। আপোনালোক যদি ইয়ালৈ আহে, যদি ৰাস্তাৰ খেলিমেলি লাগে, তেতিয়া খৰা শিমলু স্কুলখন ক'ত আছে বুলি সুধিব। কি ধুনীয়া জেগা, জুবিন দাই কেনেকৈ উলিয়াইছিলে এই জেগা। ব'লক আপোনালোকক এতিয়া বিশেষ গছ এজোপা দেখুৱাবলৈ লৈ যাওঁ, য'ত জুবিন দায়ে ৰৈ ৰৈ বিনালে কিছু দৃশ্য শ্বুটিং কৰিছিলে। এয়া চাৰিওফালে নাহৰ পুলি ৰুইছে। জুবিন দাই যে শ্বুটিং কৰিছে এই গছজোপা পালোহি। এইয়া এইজোপা এই গছজোপাৰ সন্মুখতেই এই ডাঙৰ ফিল্ডখন আছে। আৰু গাঁৱৰ ৰাইজ একগোট হৈ জুবিন দাৰ জন্মদিনৰ দিনা ইয়াত চাকি জ্বলাইছিলে। মানে আমাৰ অসমৰ মানুহে জুবিন দাক ঘৰৰ সদস্যৰ নিচিনাই ভাবে, সেইকাৰণে মৰমবোৰ বহুত বেছি।
আমৰ গছ। ইয়াৰ এই গাঁৱৰ ৰাইজে ইয়াতে জুবিন দাৰ জন্মদিনটো উদযাপন কৰিছিলে। ইয়াত গামোচা দিয়া আছে। আশা কৰোঁ আপোনালোকে জুবিন দাৰ স্মৃতিৰ লগত জড়িত থকা স্কুলখন চাই নিশ্চয় ভাল পালে। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম।